আজি মই আপোনালোকৰ আগত কেইযোৰমান বোৱা মেখেলা চাদৰ দেখুৱাব লৈছোঁ। এযোৰ মই বোৱা এখন চাদৰখন আৰু এখন মেখেলাখন আৰু এযোৰ বোৱা কাপোৰ। তাৰপিছত এযোৰ বগা হয়। এযোৰ এইটো মই এনেকৈ ছাইড পটি লগাই দিছোঁ, দেখিবলৈ খুব ভাল লাগে। আৰু এযোৰ হয় চকলেট কালাৰৰ হয়। আৰু এখন আছে, এইখন চিংগুল মেখেলা, এইখন চিংগুল মেখেলা হয়। আৰু এযোৰ হৈছিলে গ্ৰীণ কালাৰৰ। এইযোৰ এনেকুৱা মাজত পদুম ফুল আৰু এনেকুৱা দিছিলোঁ। আৰু এইখন চাদৰখন চকলেট কালাৰৰ কাপোৰযোৰৰ। খেলি মেলি কৰি মই আচলতে অকলে হেৰি কৰি ভালকৈ দেখুৱাব পৰা নাই, মোবাইলটো থৈ ল'বলৈ সুবিধা নাই, সেইকাৰণে মই এনেকৈয়ে দেখাইছোঁ। এইখিনি মাজত মই এনেকৈ দিছোঁ, এনেধৰণে এইখিনি লওঁতে মাজভাগত পৰিব। তাৰপিছত আৰু এইযোৰ হৈছে ক'লা। মই এইযোৰ বৈ ফেব্ৰিক কৰি দিছিলোঁ, দেখিবলৈ ভাল লাগে, খুব ভাল লাগে। আৰু এইখন চাদৰখন মই এনেকুৱা ছাইড পটি দিছিলোঁ, এনেধৰণে দিছোঁ। আৰু মই এইখন এনেকৈ দি, তাৰপিছত ব্লাউজটো আছে বাৰু, ব্লাউজটো চিলোৱা নাই। এইটো এটা হয় ব্লাউজ পিচ। চাদৰখন মই এনেকৈয়ে থৈছোঁ, গোটেইযোৰ বেছি কালাৰফুল হ'লে দেখিবলৈ বৰ ভাল নালাগিব, সেইকাৰণে মই চাদৰখন চিম্পুলকৈ এনেকৈয়ে থৈছোঁ। মেলি দেখুৱাবলৈ মই নোৱাৰিছোঁ, এনেকৈয়ে দেখুৱাইছোঁ। যদি মেলি দেখুওৱা হয় তেতিয়া বেছি ভাল লাগিব, বা মেলি বা পিন্ধি দেখুৱালে বেছি ভাল লাগে। মই এনেকৈয়ে আপোনালোকক দেখুৱাইছোঁ। যদি ভাল লাগে ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই এইটো প্ৰথম ভিডিঅ' মই দি চাইছোঁ, আপোনালোকে যাতে আঁকোৱালি লয় তাকে মই কামনা কৰিছোঁ। ধন্যবাদ।